Hi guys, welcome back to my channel. Dipa soika video loi apnalok সকলোকে স্বাগতম জনাইছো। আজি এটা লৈ আহিছো নতুন ভিডিও। তো গাইস চাই থাকিব সম্পূৰ্ণ ভিডিওটো স্কিপ নকৰাকে। তো অলপ দিনৰ আগত মই এটা ভিডিও এৰিছিলো। এটো লোকেশন দেখাইছিলো। এটো মানে অলপ বেলেগ এটা সাইজৰ পৰা দেখাইছিলো। এই লোকেশনটো ধুনিয়া লাগে নহয় জানো? যেটো সেউজীয়া পথাৰখন দেখিছেনে? কি ধুনিয়া এটা লোকেশন। তো গাইস মই এটো যে দেখালো, এয়া হল আমাৰ পিছফালে পথাৰৰ এটা লোকেশন। ঠিক আছে। এই পথাৰখনত মানে কি কম আৰু এটা আগতে প্ৰথম মানে বৰষুণ নাছিলে ৰুৱাৰ পিছত একে মানে ৰুৱা সজাল ধৰা আগত বহুত মানে মাটিবোৰ ফাটি গৈছিলে যেটো আমি কওঁ কি শিয়াল ফাট দিলে বুলি কওঁ এনেকা মাটি ফাটিলে তো গাইস হেকন মই দেখাব নোৱাৰিলো কিন্তু আজি মই আপোনালোকক পূৰ্ণ কথা কৈ দিম মানে কথা হল কি সেই যে পানী নাছিলে তেতিয়া আমি ভাবিছিলো কি এবাৰ খেতি বাতি কে বেয়া হ'ব নেকি খেতি বহুত বেয়া হ'ব বুলি ভাবিছিলো দেখিছে নহয় এবাৰ কিন্তু কাতি বিহু এটা কাতি বিহু পালে কি ন বেছি দিন নাই আৰু এসপ্তাহ মান আছে চাগে কাতি বিহু এটা সাকি যে জ্বলাম আমি পানীত জ্বলাব লাগিব নেকি দেখিছে পথাৰত হয়তো অলপ ধৰিব পাৰিছে বানপানী হৈ আছে আমাৰ পিছফালে পথাৰখনত মই এতিয়া যাব নোৱাৰো কাৰণ মোৰ ভয় লাগে জুক লাগে বুলি কাৰণ জুক এটা নলাই হলো মোৰ জুক বুলি ক'লে বহুত ভয় লাগে ঠিক আছে এটা মই কি বুলি কম এফালে যোৱা হলে মই আপোনালোকক দেখাব পাৰিল হলে মানে পথাৰত কমসে কম আঁঠু ওপৰত পানী হৈ আছে বুজিছিলে না এটো এটা মই দেখাব নোৱাৰিম যদি পাৰো মই আপোনালোক কাইলে পৰখিলে যদি মই পাৰো ভিডিওটো সম্পূৰ্ণকৈ দেখাই দিম তো গাইস আপোনালোকে জনাবচোন আপোনালোকৰ ঘৰত ঘৰ ক'ত কি কথা হেতুটো নাজানো কোনে কৰ পৰা কমেন্ট কৰিব লাইক কৰে আৰু কোনে মোৰ ভিডিওবোৰ চাইছে জনাব আৰু লগতে ক'ব আপোনালোকৰো তেনেকুৱা হৈছে নেকি গতি আশা হৈছে এবাৰ পানী হৈছে যদি এবাৰ ধান ভাল হয় ইয়া নহয় এটোটো ভগৱানৰ ওপৰত নহয় জানো ভগৱানেহে জানে কাৰণ এতিয়া কাতি বিহু পালে হিয়ে পানী ধান বাৰু পানীত কাটিব লাগিব নেকি এবাৰ আপোনালোকে কথাটো ক'বচোন যদি পানীত ধান কাটিব লগা হয় কথাটো কেনেকুৱা হ'ব এবাৰ নহয় দুইটা বছৰ আগত এবাৰ তেনেকুৱা হৈছিলে মই পিছে ঘৰত নাছিলো মই বাহিৰত আছিলো এটা মোৰ মাহঁতে কৈছিল আৰু পথাৰত হেনো পানীতে ধান কাটিব লগা হৈছিলে তো পানীত ধান কাটিব লগা হলে কেনেকুৱা হয় আৰু নহয় জানো যিমান হলো ভাল নালাগে দিয়কচোন ধানবোৰ পৰি গৈছিলে ভাল হোৱা নাছিলে তো কি হয় আৰু নাজানো এবাৰো তেনেকুৱাই হ'ব নিচিনা লাগিছে গতিমতি একো ধৰিব পৰা নাই পিছলে হে গম পাম আৰু কি হয় মই আজিলৈ ভিডিওটো ইমানতে সামৰিছো একচুয়ালি মই নামি যোৱা নাই কাৰণ মই লং পেন্ট পিন্ধি আহিছিলো আৰু স্যান্ডেল পিন্ধি আহিছো কাৰণে মই এটা পানীত নামি নাযাও তো গাইস যদি মই পাৰো আপোনালোকে এই ভিডিও চাই পেলা জনাব যদি ভিডিওটো চাম বুলি ভাবে তেনেহলে কমেন্ট কৰি জনাব যে পানীখিনি যদি আপোনালোকে চাব বিচাৰে মই নামি ধুনিয়াকৈ সম্পূৰ্ণভাৱে দেখুৱাই দিম ঠিক আছে এতিয়া মই কি বুলি কম আৰু পানীটো এটা ধৰিব নোৱাৰিব চাগে নিশ্চয় অলপ এয়া ধৰিব পাৰিছে না এয়া দেখিছেনে পানী বহুত মানে ৰুৱা আধাখিনি ডুব গৈ আছে দেখিছেনে মই আপোনাৰ বেক কেমেৰা কৰি দেখুৱাই দিছো বেক কেমেৰাত মানে কি হয় এয়া আমাৰ ঘৰৰ মানে বাৰী হয় বাৰীত উঠিছে পানী দেখিছে নহয় পানী বহুত উঠিছে মানে কি বুলি কম আৰু আপোনাৰ তো এতিয়া আৰু ৰাখিছো যদি আপোনালোকে কমেন্ট কৰে